Hi hello so welcome to my new vlog. মানে আজি বহুত সোনকালে উঠিলোঁ 6টা বাজিছে 6টাতে গা পা ধুই ফুল ৰেডি আজি স্কুলৰ পৰা এক্সকাৰশ্যন যাম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মোৰ হ'লে আৰু বেগটো লওঁ জেকেটটো লওঁ আৰু জোতাটো পিন্ধি জোতাটো পিন্ধি স্কুল ডাইৰেক্ট লগ পাই আছোঁ বলক এই জাষ্ট মই স্কুল আহি পালোঁ আৰু আমাৰ এয়া গাড়ী ফুল ৰেডি গাইজ ফুল ৰেডি চব ৰেডি চব ৰেডি না ৰেডি ফুল ৰেডি ফাইনেলি গাড়ী উঠিব ৰেডি ফুল এক্সাইটেড গাড়ী উঠিবলৈ পোৱা নাই ভাই ঐ হ'ব অঁ মই ইয়াত ভাই ৰেডি ফুল ৰেডি চব ৰেডি চব ফাইনেলি চিট পাই গ'লোঁ একদম মানে ছেকেণ্ডতেই ফুল ৰেডি আমাৰ গাড়ী চব বহি আছে পূৰা ৰেডি নালাগে হ'ব ফুল ৰেডি চব এয়া গাড়ী ষ্টাৰ্ট দি দিলে ফুল বেলেগ জোচ full excited মোটামুটি 10 কিলোমিটাৰ ওপৰত আহিলোঁ মানে চবৰে একে ডেৰ স্পীড চাবা আৰু সুজিত ভাই এই পেটলা এইটো আমাৰ পেটলা এইটো মিৰাণ ভাই এই মিৰাণ ভাই গুদা ফুল হেৰি ৰাস্তা চাওক ৰাস্তা বিশাল ৰাস্তা পুৰা ফটো ইয়াতে ফটোশ্বুট চলি আছে আব্দুল ভাই কেনেকুৱা এই গুদা ৰাস্তা গুদা আছে পুৰা দৌৰাই আছে গাড়ী মানে অলপ ৰখি মেলি লৈছোঁ তেজপুৰ পালোঁহে বেছি দূৰ নাই অলপ আছে অকণ ৰখি মেলি লৈছোঁ মানে অলপ এনেই ৰখিছোঁ টাইম পাছ কৰিছে তাকে গাড়ীখনো চেঞ্জ কৰি লওঁ নেকি ভাবিছোঁ তাকে গাড়ীত মানুহ আমি এতিয়া তেজপুৰ দলঙে পালোঁহি তেজপুৰ দলঙত দেখিছে আপোনালোকে প্লিজ তাৰ দলঙতে আমি চাগে খোৱা বোৱাটো কৰিম চাগে কি হয় নাজানো full off-roading Thar going to go Thar excellent আহি পালোঁ আৰু অগ্নিগড়ৰ ওচৰতে এখন জেগা আছিল ফিল্ড তাতে ৰখালোঁ গাড়ী আৰু ইয়াতে মানে খানা চানা বনাই আছে ইয়াতে খোৱা বোৱাটো হ'ব খাই মেলি লৈ পেলাই অলপ বোলো এনেই ওলাই আহিলোঁ মানে চাওক কি ভিউ চাওক ব্ৰহ্মপুত্ৰ আল্টিমেট ভিউ আল্টিমেট আমি মানে গৈ আছোঁ অকণ এনেই ঘূৰি আছোঁ তাকে নতুন জেগা চাই আছোঁ চাই থাকক মোৰ লগতে আৰু ফটোশ্বুট চলি আছে পূৰা মানে অগ্নিগড়ৰ ওপৰত আহি গ'লোঁ আহি পেলাই অগ্নিৰ ওপৰত আহিলোঁ ওপৰত আহি পেলাই ধুনীয়াকৈ টিকেট এটা কাটি ল'লোঁ সেইটো টিকেটটো কাটি ল'লোঁ এতিয়া ব'লক ওপৰলৈ যাওঁ ইয়াত টিকেট
বল বল মই টিকেট কাটি ল'লে টিকেট এনেকৈ কাটি দিয়ে তাৰপিছত এতিয়া ওপৰত যাব লাগিব আহৈ টিকেটটো যে 30 টকা লৈছে এইটো 30 টকা দেখিছেনে 30 টকা এই পেণ্ডি যাওঁ নে ঘূৰি যাওঁ নাই একেটা কথা হ'ব এই পেণ্ডি যোৱাই বেষ্ট হ'ব নেকি এই পেণ্ডি যাওঁগৈ এই পেণ্ডি ৰাস্তাটো আছে কিন্তু এনেকুৱা ধৰণৰ অলপ মানে অঁ পিনে নাইতো ৰাস্তাই হয় পিনে যাব পাৰি বন্ধ নেকি বোলে এইপিনে নোযোৱাই ভাল ইপিনে দিয়ে যাওঁ Oh guys, Welcome vlog. Oh ভাই ককল ভাই আৰু আহি আছে আহিব ওপৰত লগ পাম অলপ কষ্ট আছে ইয়াত কেমেৰা আনিব নিদিয়ে অৱশ্যে মই মোবাইলত কৰি আছোঁ বৰ্তমান মোৰ মোবাইলতে বাৰু रोमांस क्या रोमांस चल रहा है অগ্নিগড় আহিবলৈ বহুত ওপৰত আহিব লাগে খোজকাঢ়িব আমি মিনিমাম 1 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁ আহে বহুত ওপৰত আহিলোঁ মানে মিনিমাম বহুত ওপৰত দেখা নোযোৱা হ'ল তলৰ ৰাস্তাটো আমি ছেকেণ্ড ফ্ল'ৰটো থাৰ্ড ফ্ল'ৰটোহে দেখা গৈ আছে ছেকেণ্ড ফ্ল'ৰটো দেখা যোৱা নাই ভৰি ঠিক আছে এনাৰ্জি নাইকিয়া হৈ গৈছে গাত এইপিনে একেবাৰে ব্ৰহ্মপুত্ৰ আমেজিং ভিউটো চাগে ওপৰৰ পৰা ভালকৈ দেখা পাম নেকি চাওঁ আৰু কিমান ওপৰত যাব পাৰি ওপৰত গ'লেহে গম পাম এইপিনে পাৰ্কো আছে সৰু সুৰা বেলেগ ফটোশ্বুট আহি ওপৰৰ পৰা আহি গ'লোঁ ভাগৰ লাগি গ'ল আৰু কিন্তু ইয়াৰ পৰা যোনটো ভিউ দেখা গৈছে ন আমেজিং বহুত একে আমেজিং ভিউ এটা দেখা গৈছে ইয়াত সেই মানে এইটো ওপৰৰ পৰা ধুনীয়া ভিউ এটা পাম যেন পাইছোঁ সেইকাৰণে ওপৰলৈ যাওঁ ব'লক চাহিল ভাই কামিং লা ওপৰত সেই এনেকুৱা এটা ভিউ দেখা গৈছে ন কি কম চাই লওক ৰণা কেনেকুৱা এটা ভিউ পাইছোঁ আনকমন এটা ভিউ লগতে মানে এনেকুৱা এটা আপোনাক ভিউ দেখুৱাম এইটো ভিউটো দেখিছেই ন এইটো ভিউটো দেখিছেই কেইখন দলং তেজপুৰ দলংখন এইখন মানে ইয়াত দেখি যি মজা লাগিছে আনকমন এই ভাইহঁতে মানে ফটোশ্বুট চলি আছে এইপিনে এটা ভিউ আছে চাওক এইপিনে এটা আনকমন ভিউ আহিছে মই মানে ইয়াতো আপোনাৰ ভিউ চে দেখুৱালে অলপ তলতো যাওঁ তলতো চাওঁগে কেনেকুৱা লাগিছে কেনেকুৱা লাগিল কোৱা এই চবৰে মানে একদম ফুল জোচ আজি এনেকুৱা জোচ চবৰে অকণ মানে ভাগৰো লাগিছে ভাগৰ হ'লেও মানে জোচটো আহি আছে যে মানে ভাগৰ ক'ত আছে গমেই পোৱা যোৱা নাই এইখন হিলি আছে ভাঙিলেও ভাগৰ আমি আহিলোঁ আমাৰ কাম হৈ গ'ল আমি এতিয়া বেলেগ কিবা চাওঁ আহি আৰু এটা আছে ভেকুলী ছাতি এটা আছে ভেকুলী ছাতি এটা দেখিছে
ভেকুলী ছাতিটোৰ ওচৰলৈ আমি আহি আছোঁ মানে ভেকুলী ছাতিটো চাবলৈ ভেকুলীও আছে মই ভেকুলী দেখা নাছিলোঁ অৱশ্যে ভেকুলীটো আছে ভেকুলীটো ভাল লগা নাই কিন্তু ছাতিকেইটা কিন্তু আনকমন হৈছে কালাৰ কৰিব হৈছে ছাতিকেইটা কিন্তু ভাল লাগিছে অৰিজিনেলত বেছি ভাল লাগে ফটোত চাগে ভাল নালাগিব পাৰে ভাগৰ লাগি গৈছে খোজকাঢ়ি নাই সেইটো ভেকুলী দেখিছে সেইটো ভেকুলী আমি জানো পিঠি উঠি লোৱা এই ভেকুলী সেই নামি আহিলোঁ মানে বহুত ভাগৰ লাগিলে সেইকাৰণে বোলো যাংগে এতিয়া তলত খোৱা বোৱা কৰি লওঁ তাৰপিছত কি হয় দেখা যাব আকৌ আহিম তাৰপিছত আকৌ আহিম চাগে খোৱা বোৱা হ'লেতো আকৌ আহিম তাকে কিনো হয় যদি খাই বৈ বেলেগত যোৱা কথাও কৈছে যদি তাত যাওঁ নাহোঁ যদি মানে যদি সময় পাওঁ তেতিয়া আকৌ আহি যাম দেখা যাওক কিনো হয় মানে সময় পাই গ'লো সেইকাৰণে ভাবিলোঁ আকৌ এবাৰ যাওঁ এতিয়া চব যাব লগৰবিলাকো যাব একচোন একেলগে যাম আমাৰ পইচা নাই কাৰণে সিবা সোমাব নিদিলে এতিয়া আমাৰ মাষ্টৰহঁতৰ লগত যাম তেতিয়া আমাক ফ্ৰী টিকেট দিব এতিয়া চাহ বাইদেউহঁতে মানে ফ্ৰী টিকেট দি আছে সেইকাৰণে বোলো যাওঁ আৰু এতিয়া চব ৰেডি ফুল ৰেডি মানে ঘূৰি ফুৰি আহিলোঁ আহি পেলাই অলপ ৰেষ্ট ল'লোঁ মই তাৰপিছত ভিডিঅ' বনাব পৰা নাই সেইকাৰণে অলপ মানে এতিয়া খোৱা টাইম হ'ল চবে বনালে এতিয়া আনিব আৰু আমি চব বহি আছোঁ আৰু পূৰা চব বহি আছে এয়া খাবলৈ ৰখি আছে এয়া এই চব খাব ৰেডি 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 চব ৰেডি মাল আনিব লাগে খাব লাগে আমি মানে ফুল খাই বৈ ৰেডি এতিয়া মানে আমি যাম ক'ল পাৰ্ক চাম তাৰপিছত ক'ল পাৰ্ক চাই মেলি পিছত ঘৰলৈ যাম আৰু এখন গাড়ী ষ্টাৰ্ট হৈ গ'ল এতিয়া মানে আমি আমাৰ গাড়ীত যাওঁ উঠোঁ ব'লক এতিয়া যাম ক'ল পাৰ্ক আমাৰ গাড়ী ষ্টাৰ্ট দি দিলে আৰু দাদাই গাড়ী ষ্টাৰ্ট দিছে এই ষ্টাৰ্ট আমি এতিয়া যাব ওলাইছোঁ ক'ল পাৰ্ক এইপিনে এতিয়া বাজিল আপোনাৰ 4:22 এতিয়া আমি যাব ওলাইছোঁ ক'ল পাৰ্ক এইখন গ'ল লগ পাই আছোঁ এতিয়া বৰ্তমান ভাই মই গৈছোঁ গাড়ীৰ পৰা নামি আহিলোঁ এতিয়া আমি গৈছোঁ ক'ল পাৰ্ক বাইদেউহঁত আগে আগে গৈ আছে আমি পিছে ফুল ৰেডি গাড়ী ৰেডি না হ'ব টেনশ্যন নাই আজি ফুল ৰেডি ৰাতি যিমান দিন হওক আজি ঘৰত দেখা যাব ইনষ্টাগ্ৰামত লিংকটো দিয়া হ'ব ডেছক্ৰিপশ্যনত ইনষ্টা লিংক থাকিব পিছৰ মই টেনশ্যন ল'ব নালাগে মানে ক'ল পাৰ্কৰ গেটটো পালোঁ সেই গেটটো বনাই আছে নতুনকৈ চিত্ৰলেখা উদ্যান সেইকাৰণে হ'ল ক'ল পাৰ্ক এইটো এণ্ট্ৰি গেট এইটো ক'ল পাৰ্কৰ গেট টিকেট লিখা আছে চিত্ৰলেখা উদ্যান মানে প্লেচটো দেখিও ভাল লাগিছে কিবা এটা ৰাতি হ'ল ইমান ভিডিঅ'টো ভাল নহ'ব এইবোৰ ভালকৈ চেষ্টাই কৰিম ইয়াৰো টিকেট 30 টকাই চাল এইটো হ'ল ৱাটাৰফল এইটো হাতী এটা বনাই দিছে সৰুকৈ গছেৰে বস্তুটো দেখি আমেজিং লাগিল কিন্তু বস্তুটো দেখি আমেজিং লাগিল এইটো কি বস্তু এয়া পাথৰে বনাই থৈছে এইটো চাম আহি পেলাই পিছত চাম বাৰু প্ৰথমে বেলেগ কি আছে আৰু সেইবিলাক চাই লওঁ আৰু কি আছে চবেই চাই আছে আমিও চাওঁ এটা আছে ইলেক্ট্ৰনিক কাৰ নহয় কিবা ইলেক্ট্ৰনিক কাৰে হ'বলা এই লিখা আছে বাম্পাৰ কাৰ্ছ সেইটো আপোনাৰ সৰু ছোৱালীৰ কাৰণে আৰু এই ডাঙৰ ছোৱালী নুঠে বাৰু সৰু ছোৱালীৰ কাৰণে হয় হাঁহৰ পজা এইপিনে আছে হাঁহৰ পজা কিনো হাঁহৰ পজা
সেইপিনে যাম কি হাঁহৰ বজাৰ আছে চাব লাগিব আমি ইয়াত ডাঙৰ হাঁহ আছে হাঁহ আছে হাঁহ আছে হাঁহটো চাব আৰু কি আছে চাব লাগিব চব চাম কি আছে এটা মাছ এই বঢ়িয়া ৱাটাৰফল দলং এটা দিছে ৱাটাৰফল ভাল লাগিছে 30 টকা ফুল চুল হৈ গৈছে 30 টকা এই এটা মস্ত এই কি ভিউ এটা আপোনাৰ দেখুৱাব লাগে চাই থাকক এনেকুৱা এটা আমেজিং ভিউ বুলি কৈছোঁ চবেই চাই আছেগৈ মই হাঁহৰ ফাৰ্ম চাওঁতে ইয়াত আহিব দেৰি হৈ গৈছেগৈ বলক আমেজিং বস্তুটো খাওঁ আপোনাক আমেজিং নহয় হেৰি অলপ বস্তুটো দেখি মানে বহুত ভাল লাগিছে বহুতে বেছি চবেই ফটো উঠাত ব্যস্ত কিন্তু আপোনাক অলপ দেখুৱাই আছোঁ চাই এইটো চাওক এই কি ছাল লাগিছে এইটো কিবা এটা সোমাই আহিলোঁ কি মই পঢ়ি নাছিলোঁ আপোনাক দেখুৱাম বাৰু এইটো আছে প্লে গেম মাকা আছে হে ইয়াত বেছি একো নাই মানে সৰু ছোৱালীৰ কাৰণে কিবা কিবি অলপ আছে বা এটা আনকমন কিবা গেম আছে এইটো গেম লাইভ গেম চাওক খেল চলি আছে বা এই আমি মানে মোবাইলত খেলোঁ ধৰি লওক ইয়াত হেৰি হওক আৰু এয়াও কিবা গেমেই হয় এইবিলাক বা এইটোত গুলি চুলি মাৰে দেই এইটো কিবা মানে একেটো খাতৰা গেম এইটো কিবা বলৰ গেম এইটো এই বাইক চলাই ইয়াত চবলৈ লাইভ চলোৱা নিচিনা এইটো চলাব পাব আপোনালোকে কিন্তু আহি পেলাই আনকমন মানে ভিউ পালোঁ ভাল লাগিল মোক মানে চবৰে ফুৰ্তি বেলেগ চবেই চাইহে আছে কিন্তু আমাৰ সৰু ছোৱালী গেম যে কোনেও খেলা নাই বাৰু এই ফটো যোনবাৰ ফটো চোৱা কি মানে প'জ চোৱা তোমাৰ তাৰ মানে মাছুম ভাই প'জ এটা দি দিয়া তুমি ফটো একে তোলা এই মাছুম ভাই আহি গ'ল প'জত বা দুইটাই তুলিব বোলে প'জ চোৱা ভাল লাগিছে মাছুম ভাই হাঁহি এটা স্মাইল প্লিজ এই ভাই পুৰা আৰু আনকমন কি খেল আছে আপোনালোক দেখুৱাম বলক ছাৰে আমাক কি গেম খেলি আছে চাওক আনকমন পূৰা চিমচাং খেলি আছে ছাৰে খেলি থাকোঁ আমি আৰু কি কি আছে চাওঁ বলক এবাৰ ওলাই আহি এইটো নামটো চালোঁ এইটো নামেই হ'ল গেম হাউচ চিত্ৰলেখা উদ্যানত আপোনালোকে আহিব গেম হাউচ আছে তাতে খেলি ভাল পাব চাব পাৰে কেনেকুৱা লাগিল তোমাৰ ভাই একে মজা লাগিছে একে দেখিয়ে মানে কিবা এটা ভাল লাগিছে আগতে অহা যে ইমান ভাল লগা নাই এনেই টেষ্টটো মজা আহিব লাগে আজি কেনেকুৱা লাগে আকৌ এদিন আহিম দেই আকৌ এদিন আহিম মানে তাৰপৰা গেম হাউচৰ পৰা ওলাই আৰু এটা বস্তু দেখিলোঁ দেখা পাহৰিলোঁ এই একলেণ্ডতে থাকে সেনেকুৱা আৰু এইটো হেৰি হৈ যায় আৰু এখন বস্তু আছে সেইটো বস্তু চাম বলক এইখন চাওক ইয়াতে সেইকাৰণে বোলো ইয়াৰ পৰা ওলাই দিওঁ আৰু এইপিনে মানে অকণ পাৰ্ক টাইপ কিবা আছে এইপিনে পাৰ্ক টাইপ আছে পাৰ্কখন এবাৰ চাই আহোঁগৈ মানে আপোনালোকক দেখুৱাবৰ কাৰণেহে আহিছোঁ আৰু এইখন পাৰ্ক এই মানে সৰু ছোৱালীৰ কাৰণে আমাৰ এনেই চবেই চাব আহিছিল আৰু সেইখন ঠাইটাখন আপোনালোকৰ ওচৰৰ পৰা অলপ দেখুৱাই দিছোঁ আৰু টাইমো নাই আমাৰ হাতত আমাৰ গাড়ীতে ৰিক্সা গৈ আছোঁ বৰ্তমান তেজপুৰতে আছোঁ তেজপুৰৰ পৰা ওলাই আহিলোঁ আৰু ৰাতি হৈ গ'ল বহুত ৰাতি হৈ গ'ল আমি ইয়াতে 7:30 বাজি গ'ল আহি পাই গ'লোঁ সেইটো হ'ল গেট মিছা যোনটো কেম্প বুলি কোৱা হয় আমাৰ জোৱানসকলৰ এইটোৱে হ'ল মিছা কেম্পৰ গেট
দেখিব পাইছে আহি পেলাই মানে আমি আমনি ৰখি মেলি মানে এই কি খোৱালে না দেখুৱাই দেচোন দোষ কাজু বৰফি আৰু পেৰা আমি সেয়া খাই ল'লোঁ খাই লৈ আকৌ ঘৰলৈ যাত্ৰা আৰম্ভ ব'লক চবেই বহুত মানে মাক চবেই খাই আছে পুৰা খাই আছে হয় দে খালাত নাই দোষ খালাত নাই খোৱা নাই দিব খাম এতিয়া দাদা দিলে নহয় দিলে চবতে তোমালোকক দিলে নে তোমাক খালাত নাই না খালো আৰু লাগে ভাত তোমাক পুৰা খাই মেলি ফুল ৰেডি আছে আমাকা মানে আহি পাই গ'লোঁ আৰু বহুত টাইম হ'ল মোটামুটি 9টা বাজি গ'ল এতিয়া যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ'টো ইয়াতে খাম